হেল্ল' এভৰিৱান, ৱেলকাম টু আৱাৰ চেনেল। আজি আমি সপ্তমমান শ্ৰেণীৰ হিন্দী বিষয়ৰ পাঠ নং 5ৰ জিনা জিলানা মত ভুলনা কবিতাটি আলোচনা কৰিম, মানে অসমীয়াত অনুবাদ কৰিম আজি। এই কবিতাটোৰ কবি হৈছে ডক্টৰ অচ্যুত শৰ্মা। এই কবিতাটো এতিয়া আমি পঢ়োৱা আহাচোন। জিনা জিলানা মত ভুলনা, তাৰ মানে হৈছে জীয়াই থাকিবলৈ আৰু আনক জীয়াই থকাত সহায় কৰিবলৈ নাপাহৰিবা। সবেৰে উঠকৰ সূৰজ कहता रोशनी फैलाना मत भूलना। সূৰ্যই ৰাতিপুৱাই উদয় হৈ কয় যে পোহৰ বিলাবলৈ নাপাহৰিবা। চমক চমক কৰ চান कहता চান্নি বিখেৰনা মত ভুলনা। চমক চমক কৰ মানে জিলিক জালাক কৰি চন্দ্ৰই কয় যে চন্দ্ৰৰ দৰে পোহৰ বিলাবলৈ নাপাহৰিবা। এতিয়া ছেকেণ্ড পেৰাগ্ৰাফটোত কৈছে যে হৰিয়ালি ফেলাকৰ পেৰ কেহতে চাও দেনা মত ভুলনা। হৰিয়ালি ফেলাকৰ মানে চাৰিওফালে সেউজীয়া বিয়পাই উদ্ভিদে মানে গছ গছনিয়ে কয় যে চাও দেনা মত ভুলনা মানে ছাঁ দিবলৈ নাপাহৰিবা। চহক চহক কৰ পক্ষী কেহতে মিঠে গানা মত ভুলনা। চহক চহক চৰাই চিৰিকটিয়ে চিয়াই তেনেকৈ যে মাত দিয়ে, তেনেকৈ মাত দি মেলি কয় যে মিঠে গানা মত ভুলনা, মিঠা গাবলৈ নাপাহৰিবা, মিঠা মিঠাকৈ গাবলৈ কথা ক'বলৈ নাপাহৰিবা, তেনেকৈ কৈছে। আৰু থাৰ্ড পেৰাগ্ৰাফটো কৈছে যে খিল খিল কৰ ফুল কেহতে প্যাৰ বাঁটনা মত ভুলনা, মানে ফুলবোৰে ফুলি ফুলি কয় যে প্যাৰ বাঁটনা মত ভুলনা, মৰম বিলাবলৈ নাপাহৰিবা। হিল মিল কৰ ভেৰি কেহতি গলে লগানা মত ভুলনা। এইটোত কৈছে যে মিলি জুলি ভুমুৰাই কয় যে গলে লগানা মত ভুলনা, মানে মৰম চেনেহ কৰি সাৱটিবলৈ নাপাহৰিবা। ইয়াত ছবিখনত দেখাইছে নহয়, ল'ৰাটোৱে আৰু ছোৱালীজনীয়ে কেনেকৈ মৰম স্নেহেৰে সাৱটি ধৰিছে, তেনেকৈ থাকিবলৈ নাপাহৰিবা বুলি কৈছে। আৰু কৈছে যে বৰ্তি বৰ্তি নদিয়া কেহতি বৰ্তে ৰহনা মত ভুলনা। বাঢ়ি অহা নদীয়ে কয় যে আগুৱাই যাবলৈ নাপাহৰিবা। বেহতি বেহতি হাৱায়ে কেহতি জিন্দগী দেনা মত ভুলনা। বলি থকা বতাহে কয় যে জীৱন দিবলৈ নাপাহৰিবা। কেহতি প্ৰকৃতি আয়ে বিপত্তি হসনা হসানা মত ভুলনা। কেহতি প্ৰকৃতি মানে প্ৰকৃতিয়ে কয় যে বিপত্তি আহিলেও মানে বিপদ আহিলেও হাঁহি থাকিবা আৰু আনক হহুৱাবলৈ নাপাহৰিবা। চলে গলিয়া ফতে গলে জিনা জিলানা মত ভুলনা। ইয়াত কৈছে যে গুলি চলিলেও বা বোমা বিস্ফোৰণ হ'লেও জীয়াই থাকিবা আৰু আনক জীয়াই থকাত সহায় কৰিবলৈ নাপাহৰিবা। এতিয়া আমি এই কবিতাটো অসমীয়াৰ অনুবাদটো পঢ়িলোঁ। আমি এতিয়া অলপ অলপ বুজি পাইছোঁ ন। এতিয়া কবিয়ে এই কবিতাটোত কি ক'বলৈ বিচাৰিছে আচলতে সেইটো জানিবৰ কাৰণে আমি এইটো পঢ়ি ল'ব লাগিব। ইয়াত যে আছে আও জানে বুলি, এইটো পঢ়ি ল'ব লাগিব। আও জানে মানে জানো আহাচোন, মানে কবিয়ে কবিতাটিত কি ক'ব বিচাৰিছে সেইটো কথা ইয়াত আলোচনা কৰা হৈছে। जीना जिलाना मत भूलना नामक इस कविता के जरिए कवि ने यही कहना चाहा है कि प्रकृति के विविध उपकरण हम मनुष्य को अपने कर्तव्य की याद दिलाते हैं। জিনা জিলানা মত ভুলনা নামৰ কবিতাটোৰ জৰিয়তে কবিয়ে ইয়াকেই ক'ব বিচাৰিছে যে প্ৰকৃতিৰ বিভিন্ন উপাদানে মানুহক আমাৰ নিজৰ নিজৰ কৰ্তব্যসমূহ মনত পেলাই দিয়ে। মানে প্ৰকৃতিৰ বিভিন্ন উপাদানসমূহে আমাক আমাৰ কৰ্তব্যসমূহ মনত পেলাই দিয়ে। আৰু सूर्य हमें ज्ञान और आशा की रोशनी फैलाने के लिए कहता है। আৰু সূৰ্যই কি কয়? সূৰ্যই আমাক জ্ঞান আৰু আশাৰ পোহৰ বিলাবলৈ কয়। তো চাঁদ सेवा और परोपकार की चांदनी बिखेरने की बात करता है। আৰু চন্দ্ৰই কি কয়? আনৰ উপকাৰ আৰু আনক সেৱা কৰা আদি কৰিবলৈ কৈছে। মানে
हरे भरे पेड़ हमें दूसरों को आराम की छाया प्रदान करने का संदेश देता है আৰু সেউজীয়া সেউজীয়া গছ-গছনিয়ে আমাক কি কৈছে আমি ইজনে সিজনক আৰামৰ ছাঁ প্ৰদান কৰিবৰ কাৰণে বাৰ্তা দিয়ে আৰু চৰাইবোৰে কি কয় তো চিৰিয়া মিঠি মিঠি বাত करने का উপদেশ देती है আৰু চৰাইবোৰে মিঠি মিঠি বাত মানে মিঠা মিঠা কথা মানে ভাল ভাল কথা ক'বলৈ উপদেশ দিয়ে फूल हमें आपस में प्यार बांटने की बात बताते हैं আৰু ফুলে আমাক আমি ইজনে সিজনক মৰম বিলাবলৈ মানে বিলাবৰ কাৰণে কয় মানে বিলাবলৈ কয় तो भेड़ी सबको गले लगाने को कहते हैं আৰু ভোমোৰাই সবকে সকলোকে মানে মৰমেৰে হাবটিবলৈ কয় बढ़ती हुई नदियाँ हमें जीवन में निरंतर आगे बढ़ने को कहती है আৰু বাঢ়ি অহা নদীয়ে আমাক কি কয় যে আমি জীৱনত আগবাঢ়ি যাবলৈ কয় तो बहती हुई हवाएं दूसरों को जीवन देने की बात करती है আৰু বলি থকা বতাহে আমাক কি কয় যে আনক জীৱন দান দিবৰ কাৰণে কয় प्रकृति हमें यही संदेश देती है कि प्रकृतिয়ে আমাক এই বাৰ্তাটোৱে দিয়ে যে जीवन में भले ही आपदाएं आए জীৱনত বিপদ আহিলেও মানে हम स्वयं हंसना और दूसरों को हंसाना ना भूले আমি আমাৰ জীৱনত বিপদ আহিলেও আমি নিজেও হাঁহি থাকিব লাগে আৰু আনকো হহুৱাবলৈ আমি পাহৰি যাব নালাগে प्रकृति हमसे कहती है कि प्रकृतिয়ে আমাক কয় যে जीवन में कैसा भी संकट आए জীৱনত যেনেকুৱাই আমাৰ বিপদ নাহক हम स्वयं भी जिए আমি নিজেও জীয়াব লাগিব और दूसरों को भी जीने में मदद पहुंचाए আৰু আমি নিজেও জীয়াব লাগিব আৰু আনকো জীয়াবলৈ সহায় কৰিব লাগিব কবিতাটোত কবিয়ে এইখিনি কথাকে ক'ব বিচাৰিছে আৰু আমি নেক্সট ভিডিঅ'ত এই লেসনটোৰ মানে এই পাঠটোৰ প্ৰশ্নখিনি কৰিম তোমালোকৰ ক্লাছৰ বিভিন্ন বিষয়সমূহৰ ক্লাছসমূহ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এই ভিডিঅ'টো যদি ভাল পালা তেন্তে লাইক কৰিবা শ্বেয়াৰ কৰিবা দেই থ্যাংক ইউ